Welcome to my channel. মই আজি এটা বিশেষ ধৰণেৰে নাৰিকলৰ পিঠা বনাবলৈ লৈছো। এই পিঠাটো খাবলৈ খুব সোৱাদযুক্ত হয়। মোক প্ৰায় সকলোৱে সুধি থাকে কেনেকৈ বনাইছে বুলি। সেই কাৰণে মই আজি আকৌ বনাবলৈ লৈছো। ভাবিছো আপোনালোককো দেখাও। আহকচোন চাও। এইটো পিঠা বনাবলৈ এয়া মই নাৰিকল লৈছো। এটা নাৰিকলটো অকমান সৰু সেইকাৰণে ইমানখিনি হৈছে। ভালদৰে ৰুকনিত পিছি লৈছো আৰু যিমান পাৰে ৰুকনিত পিছিলে ভাল হয়। মিক্সিত পিছিলে বেছি পনিয়া নিচিনা হৈ যায়। গতিকে ৰুকনিতে পিছিব লাগে। তাৰ পিছতে ময়দা লাগিব। ময়দাটো পিছত আমাক চাব লাগিব কিমানটো লাগিব। বেকিং পাউডাৰ অকমান লাগিব। এটা ডিম লাগিব। চেনি লাগিব পৰিমাণ অনুসৰি। যদি বেছি মিঠা খায় আপোনালোকে অকণ বেছিকৈ দিব। আৰু অকমান সল্ট লাগিব, নিমখ আৰু ৰিফাইন লাগিব। এতিয়া আমি ইয়াক ৰেডি কৰি লওঁ আহক। প্ৰথমতে ইয়াত চেনিখিনি মিক্স কৰি লওঁ। মই 1 কাপ চেনি দিছোঁ। চেনিখিনি ইয়াত মিক্স কৰিলে তেতিয়া এটা পানী ওলাব। নাৰিকলৰ গাখীৰটো ওলাই যাব। চেনিখিনিও মিক্স হ'ব। এনেকৈ ভালদৰে মিক্স কৰি এতিয়া আমি ডিমটো দিব লাগিব। ডিমটো আৰু চেনিটো নাৰিকলটো কিমানটো ঢিলা হৈছে সেইটোৰ ওপৰত চাই পেলাই আমি ময়দা দিব লাগিব। সেইকাৰণে প্ৰথমতে এইখিনি অকমান ভালকৈ মিক্স কৰি এয়া দেখিছে অলপ পানী নিচিনা হৈছে। এতিয়া ৰিফাইন দি দিছোঁ। 2 চামুচ আধা। ৰিফাইনটো বেছি দিব নালাগে, নহ'লে পিছত বনাবৰ সময়ত পিঠাটো ঢিলা হৈ যাব। তাৰপিছতে বেকিং পাউডাৰ এটা নাৰিকলত মই ইমানটো দিছোঁ। অকমান সল্ট দিব, একদম অকমান। যেহেতু প্ৰত্যেকটো মিঠা বস্তুতে অকমান নিমখ দিলে তাৰ টেষ্টটো উঠে, সেইটো কাৰণে অকমান নিমখ দিব লাগে। আৰু এতিয়া এই মিশ্ৰণটোত মিক্স হোৱাকৈ ইয়াত আমি ময়দাটো দিব লাগিব। গতিকে ময়দা আমি কিমানখিনি দিব লাগিব তাৰ নিৰ্দিষ্ট জোখ আগত নাথাকে। এইটো নিজেই যেতিয়া পিঠাটো ৰেডি কৰি থকা হয় সেই সময়তহে ময়দাৰ জোখটো ওলাব যে কিমানটো ময়দা আমি একচুৱেলি দিব লাগিব। গতিকে মই ইয়াত 1 বাটি ময়দা লৈছোঁ। হয়তো গোটেইখিনি নালাগিবও পাৰে। গতিকে মই ইয়াৰ পৰা অলপকৈ দি পেলাই এইটো পিঠাটো এনেকৈ সানি থাকিম। এতিয়া মোৰ ঢিলা হৈছে, গতিকে মোক আৰু অলপ ময়দা লাগিব। গতিকে এনেকৈ ময়দাটো আৰু ৰিফাইন, ডিম, চেনি এইকেইটা দি পেলাই এনেকৈ মঠি থাকিব লাগিব। আৰু ময়দাটো অলপকৈ দিব লাগিব, কাৰণ একেকোবতে দিলে ইয়াত যিহেতু অন্য মিলাব নোৱাৰি। গতিকে যদি ঢিলাই হৈ থাকে তেতিয়াহ'লে ময়দা দি থাকিব পাৰি, একো কথা নাই। কাৰণ এইটো যিটো ওলাইছে সেইটোতো বেলেগ পানী নহয়, নাৰিকল আৰু চেনিৰে হয়। ইয়াত আমাক আৰু অকণ ময়দা লাগিব, গতিকে মই আৰু অকণ ময়দা দিম।
পৰিমাণটো এনেকুৱা ধৰণৰ হ'ব গতিকে এইটো ময়দাটো যেতিয়ালৈকে এইটো অলপ টান নিচিনা হৈ নাযাব সিমানটোলৈকে আমি ময়দাটো দি পেলাই ইয়াত মঠি থাকিব লাগিব আৰু এতিয়া ইয়াত চেনিটো যিহেতু অকণমান গলিব লাগে সেইকাৰণে এনেকৈ পিঠাটো মঠি পেলাই আমি 15-20 মিনিটমান সময় থৈ দিম আৰু 15-20 মিনিটৰ পাছত আকৌ আমি চামুচ এখনেৰে অলপ লৰাই পেলাই ভালদৰে সানি পেলাই ইয়াক বনাব পৰাই হ'ব গতিকে এইখিনি আমি এনেকৈ কৰি পেলাই 15-20 মিনিটমান সময় এনেকৈ ৰাখি থওঁ এতিয়া মই এখন ফ্ৰাইং পেনত ৰিফাইন দিছোঁ অলপ আৰু ভালদৰে গৰম হোৱাৰ পাছত অলপ গেছটো কমাই ল'ব লাগিব আৰু মই পিঠাটো লাহে লাহেকৈ হাতেৰে দিব লাগিব এইটো হাতেৰেই দিব লাগিব আৰু আপোনালোকে চামুচ দিও দিব পাৰে কিন্তু মই হাতেৰেই ভাল পাওঁ দিবলৈ গতিকে এনেকৈ হাতেৰে দিছোঁ আৰু দিওঁতে চাব লাগিব যাতে ইটোৰ লগত সিটো পিঠাটো লাগি নাযায় নহ'লে উল্টাবৰ সময়ত বহুত প্ৰব্লেম হয় কেতিয়াবা ভাঙি যায় পিঠাবিলাক সেইটো কাৰণে অলপ দিওঁতে সাৱধান হ'ব লাগে গতিকে এনেদৰে অলপ গেপত আৰু যেতিয়া তেলটো গৰম হয় তেতিয়া ইয়াক অলপ কমাই ল'ব লাগে নহ'লে খুব সোনকালে পুৰি যায় গতিকে মই ল' ফ্লেমত লৈছোঁ কমাই লৈ পেলাই অলপ সময় ভাজিবলৈ দিব লাগে নহ'লে তাৰমানে খুব সোনকালে ক'লা হৈ যায় পুৰি যাব এতিয়া অলপ অলপকৈ উল্টাই দিম এয়া চাওক অলপ গল্ডেন ব্ৰাউন হৈছে এনেকৈ লাহে লাহেকৈ ইটোৰ লগত সিটো নলগাকৈ পিঠাখিনি লাহে লাহেকৈ উল্টাই দিম এটা সাইড প্ৰায় হৈয়ে গৈছে এনেকৈ মই আটাইকেইটা পিঠা আৰু গেছটো ল' ফ্লেমতে থ'ব লাগিব আৰু যদি তেলটো বেছি ঠাণ্ডা হৈ যোৱা যেন পায় অলপমান বঢ়াই পেলাই আকৌ গেছটো কমাই দিব লাগে এতিয়া আমি ইয়াৰ পিছতে চাব লাগিব যে দুইফালে হৈছে নাই এয়া এইটো আৰু অকণমান এইটো সাইডটো আৰু অকণমান হ'বলৈ বাকী আছে এইটোতো প্ৰায় হৈয়ে গৈছে মোৰ গতিকে এনে এনে বুট সাইড যেতিয়া অলপ গোল্ডেন ব্ৰাউন টাইপৰ হ'ব তেতিয়া আমি গম পাম যে পিঠাটো হৈ গৈছে এইটো বহুত সফ্ট হৈছে মই লৰাওঁতে গম পাইছোঁ যে সফ্ট হৈছে আৰু যদি ডিম নিদিয়াকৈ আপোনালোকে বনায় ডিম নিদিয়াকৈও বনাব পাৰে তেতিয়া অলপ বিস্কুট টাইপৰ হয় অলপ বিস্কুট টাইপৰ খৰখৰীয়া হয় খাবলৈ আৰু এইটো যিহেতু মই ডিম দিছোঁ সেইটো কাৰণে ই অলপ সফ্ট টাইপৰ হয় খাবলৈ এয়া মোৰ দুটা সাইড প্ৰায় হৈ গৈছে তাতে নমাই দিম এতিয়া আৰু এনেদৰে পিঠাখিনি এইখিনি নমোৱাৰ পাছত আৰু থকা পিঠাখিনি এনেকৈ বনাব পাৰিম এয়া মই ইমানখিনি পিঠা বনালোঁ আৰু অলপ আছে মই বাকীখিনি ফ্ৰিজত থৈ দিছোঁ কেতিয়াবা বনাই লৈ পেলাই গৰমে গৰমেও খাব পাৰি গতিকে এনেদৰে আপোনালোকে এবাৰ বনাই চাব আৰু কেনেকুৱা হৈছে মোক কমেণ্টত জনাব মোৰ চেনেলটো যদি ভাল পাইছে আপোনালোকে চাই লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব ধন্যবাদ